জিচাছৰ ওচৰত প্ৰে কৰিছোঁ যাতে মোৰ সোনকালে 1Kটো আপোনালোকে কৰি দিয়ে আৰু 1Kটো কৰি দিয়ক। দেন ধামাকা ধামাকা ব্লগ আহিব। এনে ঠাণ্ডা আৰু কি বৰষুণ, এনে ঠাণ্ডা আৰু বৰষুণ। আপোনালোকক মই এতিয়া ভিউ দেখাই আছোঁ। ভিউ 1 2 3 আগত ওলাই গ'ল। আমি মানে এটা ধুনীয়া একদম লাইক পূৰা কাশ্মীৰ একদম, সেইকাৰণে মানে ৰখি দিলোঁ। ৰাস্তাৰ যি অৱস্থা আৰু মানে বহুত দূৰ ইয়াৰ পৰা মেপত কিবা কিবি দেখাই আছে ৰাস্তাৰ অৱস্থা। এই একদম কেমেৰাততো বাৰু ইমান গম নাপায় ভালকৈ, ইয়াৰ গাটা এনেকুৱা বেয়া ৰাস্তা। তো আপোনালোকে যদি কেতিয়াবা অহাৰ আছে প্লেন কৰে তেন্তে ডাইৰেক্ট যোৱাই হৈ কেনে যাব। ভিতৰত দি শ্বৰ্টকাট দেখাব, বাট ভিতৰত দি নাহিব। তো নমস্কাৰ, গুড মৰ্ণিং এণ্ড আপোনালোকক বহুত দিন পিছত ৱেলকাম কৰিছোঁ মোৰ এটা স্পেচিয়েল ব্লগত। আৰু আজিকালি আপোনালোকেতো দেখাই পাইছে গোটেইকেইখন গাড়ী। তো অবভিয়াছলি আমি কাৰ কাৰণে ৰখি আছোঁ গমেই পাইছে। ইফালে আছে আমাৰ দিগন্ত আহি লওক। দেন আমি যাই আছোঁ মেঘালয়। আমি যাই আছোঁ মেঘালয়ৰ ক'ত যাওঁ সেইটো আমাৰ এতিয়ালৈকে বৰ্তমানলৈকে ইমান ভালকৈ প্লেন হোৱা নাই। 2 দিনৰ কাৰণে যাই আছোঁ, মানে আজি যাই কিনে আমি থাকিম, দেন কালি আকৌ বেক আহিম। আৰু বাকী আমি যাই আছোঁ মনোজ, ৰণিত আৰু দিগন্ত যাই আছে আৰু নন যাই আছে। চ' সিহঁতে আহি লওক, অহাৰ পিছত ইয়াৰ পৰা ওলাই যাওঁ ডাইৰেক্ট। লেটছ গো। তই পূজা চূজা নিদিলি যে হা বাই। তো আমি বঢ়িয়াকৈ ইয়াতে গণেশ মন্দিৰত পূজা দি ল'লোঁ। এতিয়া ধুনীয়াকৈ ডাইৰেক্ট শ্বিলং, তেলটো ভৰাও ফুল কৰোঁ, দেন ডাইৰেক্ট শ্বিলং। লেটছ গ'। তো তেল ফুল ইয়াৰে তেল ফুল আৰু কি বুলি কয়, মোৰ এনে ফুল টেংকি হয় 1350 টকা। চুৰ লাগি আছে নাই, চুৰ লাগলেও পিন্ধিব লাগিব এইটো, নহ'লে চুলি বেয়া হৈ যাব। 1350 টকাত ফুল হয়, কিন্তু আজি 780 টকাত পূৰা ফুল। চলো এতিয়া যাওঁ ডাইৰেক্ট, ক'তো ৰখি নাই। য'ত ৰখোঁ তাতে আপোনালোকক দেখাওঁ। লেটছ গ'। এতিয়া আমি জাষ্ট পাৰ কৰিলোঁ ব্ৰিজ, দেন নৰখোঁ আৰু এতিয়া ডাইৰেক্ট শ্বিলঙত যাই কিনে ৰখিম আমি বুলি ভাবিছে নেকি? দেই বহুত ৰখিব আছে। যাওঁ এতিয়া আৰু মোৰ কিবা চকুত মানে কিবা সোমাল, একদম ৰঙা আছে। চলো। আৰু নন মানে মোৰ লগত বহিছে, ইয়াৰ লগত দি আৰু ই চ'ল' ট্ৰেভেলাৰ। লেটছ গ'। নাই ই এনে বহুত শ্ল' চলাই, কিন্তু আজি ভাল চলাইছে। আজি স্পীডতে যাব বুলি আশা থাকিল অলপ। এনে মানে সি 30ৰ ওপৰত নুঠায়, তো আজি কিবা হয়। It's good. এনে কেছ নাই, চবেই গাড়ী চলাব জানে। যাৰ ভাগৰ লাগে এটাক দি দিলে হ'ল। ইয়াক দিব নোৱাৰা। কি কৈছে মোৰ মুখৰ পৰা ওলাই গ'লে আৰু। এতিয়া হ'ল আমাৰ ব্ৰেকফাষ্ট টাইম। চবে ঠুচি আছে একদম। ঘণ্টে কি আনছা? তো মানে একেবাৰে খাই কেনে এতিয়া আমি ডাইৰেক্ট যাই কিনে মানে শ্বিলঙতে ৰখিম আৰু বেকাৰ পইচা খৰচ কৰি লাভ নাই। সেইকাৰণে ঘৰৰ পৰাই বঢ়িয়াকৈ কণী বইল কৰি আনিছোঁ, কণী ব্ৰেড চেণ্ডউইচ খাই ৰ। তো আমি ফাইনেলি মানে আধা ৰাস্তা আহি পালোঁ, মানে 110 কিলোমিটাৰ গুৱাহাটীৰ পৰা আহি পালোঁ। আৰু ইমান ধুনীয়া এটা ভিউ পোৱাৰ পিছত আমি এতিয়া কেনেকৈ নৰখিম, তো সেইকাৰণে অলপ টাইম ৰখিলোঁ ইয়াতে। এতিয়া কিমান কিলোমিটাৰ আছে আৰু 53 আৰু আছে ইয়াৰ পৰা 52 কিলোমিটাৰ। ৱাহাৰ আছে ফলছ আৰু ৰণিত গ'ল মানে ক'ৰবাত আগত। আৰু মই মানে বেছি ভালকৈ ভিডিঅ' বনাব পৰা নাই, কাৰণ কি যিহেতু বাইক চলাই আছোঁ আৰু প্লাছ মটৰ ব্লগিংটো মই আজি কৰা নাই। মানে কিনো আৰু মটৰ ব্লগিং কৰিম, আপোনালোকে নাচায়। তো সেইকাৰণে নৰ্মেল এটা ব্লগ আপোনালোকে ধুনীয়াকৈ চাওক, ধুনীয়াকৈ এই ভিউ এনজয় কৰক। বাকী লাইক আৰু ছাবস্ক্ৰাইবটো কৰি কেনেহে যাব। বলক এতিয়া যাওঁ, এণ্ড গৈ আছোঁ, দেখাই আছোঁ। চালো। আপোনালোকক মই এতিয়া ভিউ দেখাই আছোঁ। ভিউ 1 2 3। এইটো পুৰা ৰাস্তা এনেকে যাই কিনে এনেকে একদম পুৰা দেখা পাই আছোঁ ৰাস্তাটো। তো আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে মনোজ? 30 নহয় 33। তাৰ পৰা আছে 33 কিলোমিটাৰ। আৰু তো একো নাই, যাওঁ। একদম নতুন জেগা, ইফালে অহা নাছিলোঁ কেতিয়াও, আজি ফাৰ্ষ্ট, গোটেইকেইটাৰে ফাৰ্ষ্ট ইফালে। কিন্তু জাগাটো বহুত ধুনীয়া।
গুৱাহাটীতে যোৱাৰ পাছত পিডেমে যাব মন যাব মজা। বাকী এটাতো যাব মন নাযাব দে আছে গোটেইকেইটা তলত বাকী মনাজ আৰু মই ওপৰত ৱৌ क्या चाहिए और ब्यूटीफुल very 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 beautiful একো নালাগে আৰু এনেকুৱা পালে तेरा नजारा मिला रोशन तेरा এতিয়া কিমান টাইম বহিলোঁ মানে আমি নিজেও গম নাপায় পাগল হৈ গৈছে এতিয়া চবেই চিঞৰি আছে কিবা কিবি একদম ধুনীয়া জেগা এইটো মানে কোনো গম নাপায় মানে মানুহে অহা নাই এইফালে লাইট লুমৰ পৰা মানে বেলেগ চাইডে সোমাই আহিব লাগে এইফালে মানে আপোনাৰ জোৱাই হৈ কিনে জোৱাই চাইডে যাব পাৰি এইটো বহুত ধুনীয়া জেগা বহুত ধুনীয়া জেগা মজা এতিয়া আমি ইয়াৰ পৰা যাওঁ ৱাহাৰচি ফলছ এইটো জেগাতে এৰিয়ে যাব মন যোৱা নাই এইটো জেগাতে এৰি যাব মন যোৱা নাই হ'লেও যাম राइट में होगा राइट लो और लेफ्ट में होगा ये जहाँ पर हम लोग आए हैं তো এয়া এইকেইটা সি এটা ল'ৰাৰ হাকা লাগিছে হাকাৰ কাৰণে জেগা বিচাৰি আছে এতিয়া কি কি ক'লো তো আমাৰ চব ৱাটাৰফল যোৱা চব প্লেন হেৰি পিডেম ফলছ যোৱা চব কেঞ্চেল আমি মানে ৰাস্তাত এটা ৱাটাৰফল পালোঁ মানে পানী নাই বেছি এইখিনিতে খালি বঢ়িয়াকৈ এইটো ধুনীয়াকৈ এতিয়া গা চা ধুম দেন চাওঁ লাইট ল'ম যাম চাগে আৰু পৰা চলো লেটছ গো তো আমি তাতে একদম ধুনীয়াকৈ গা চা ধুই কিনে ওলাই আহিলোঁ আৰু ৰণিত আৰু মনাজ মানে আগত ওলাই গ'ল আমি মানে এটা ধুনীয়া একদম লাইক পূৰা কাশ্মীৰ একদম সেইকাৰণে মানে ৰখি দিলোঁ কাৰণ কি আৰু কেতিয়া অহা হয় কেতিয়া অহা নহয় ঠিক নাই বঢ়িয়াকৈ ৰাস্তাত এনেকৈ বাইক ৰখাই দিছোঁ ছাইডত এণ্ড আমি ধুনীয়াকৈ এতিয়া ফটো শ্বুট চলি আছে এণ্ড মোৰ ইনষ্টাগ্ৰাম আইডিটো এতিয়া আহি আছে আপোনালোকে তাতে যাই কিনে ফ'ল' কৰি কিনে মোৰ ধুনীয়া ধুনীয়া ফটোবোৰ চাব পাৰে তো চাওক গৈ এতিয়াই চাওক যাই কিনে চাওক না জলদি তো এতিয়া মইতো এনেও মানে জেকেট অনা নাছিলোঁ তো এতিয়া বঢ়িয়াকৈ দিগন্তৰ হুডি লগাই লৈছোঁ হুডি লগাই কিনে এতিয়া ধুনীয়াকৈ ওলাই যাই আছোঁ আৰু এই পেঞ্চিল জেকেট আৰু মই পূৰা ব্লেক ফুল ব্লেক ট'টেলি ব্লেক লেটছ গো এতিয়া আমি অলপ লাইটো মুখৰা ফুৰিব লাইটো মুখৰা লেটছ গো এনে ঠাণ্ডা আৰু কি বৰষুণ এনে ঠাণ্ডা আৰু বৰষুণ চলো এতিয়া অলপ আপোনালোকক লাইটো মুখৰাৰ ভিউ দেখা আছোঁ লেটছ গো মানে হাৱাটো পিয়'ৰ ইফালে নন দিগন্ত আৰু মই আৰু মনোজৰ বোলে কিবা গা বেয়া লাগি আছে শুই আছে আৰু ৰণিতৰতো অৱস্থাই বেয়া জ্বৰ সেইকাৰণে মানে আমি তিনিটা এতিয়া ঘূৰি আছোঁ একদম হোটেলৰ পৰা আহিলোঁ এতিয়া চাগে 1 কিলোমিটাৰমান চাগে আহিলোঁ খোজকাঢ়ি মানে একদম গৰম লগা নাই একদম জেকেট চেকেট পিন্ধি কিনে বঢ়িয়া লাগি আছে লেটছ গো এতিয়া ভোক লাগি আছে কিবা খাওঁ ম'ম' বা কিবা এটা খাওঁ কাৰণ কি তেতিয়াই ভাত খোৱা আৰু মানে মোৰ ভাতটো মানে ইমান খাচ লগা নাই তাতে খাই কিনে সেইকাৰণে মানে বেছি খোৱা নাই একদম অলপ খাইছোঁ চ' সেইকাৰণে এতিয়া ভোক লাগি আছে আৰু চলো দেখাই আছোঁ আপোনালোকে এইটো ক'ব গ'লে শ্বিলঙৰ নাইট লাইফ একো নাই ইমান কাৰণ কি শ্বিলঙত বহুত সোনকালে বন্ধ কৰি দিয়ে বস্তুবোৰ মানে দোকান চোকানবোৰ বহুত সোনকালে বন্ধ কৰি দিয়ে আৰু এইটো হ'লে কেথেড্ৰেল চাৰ্চ বহুত ডাঙৰ চাৰ্চ হয় আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে এইটো ফটো আহি আছে প্লাছ আই বাটনত চাওক কেথেড্ৰেল চাৰ্চৰ ভিডিঅ'টো আছে বাকী যাই বল যাবি হা যায়গা বল খোলা আছে বল যায় চল বলক এতিয়া আপোনালোক কেথেড্ৰেল চাৰ্চ আকৌ একবাৰ দেখা আছে চলো লেটছ গো তো এইটো হ'ল কেথেড্ৰেল চাৰ্চ ভিতৰত সোমাই কিনে ইমান ধুনীয়া লাগে ন মানে অলৰেডি সোমাইছোঁ বাট ভিতৰত আজি এতিয়া সোমোৱা নাই মানে আগতে সোমাইছোঁ এতিয়াতো বাৰু টাইমিঙে আমাৰ বহুত বেয়া হৈ গ'ল মানে ৰাতি এতিয়া 8টা বাজি আছে আৰু টাইমিং এইবোৰ আপোনালোকে যদি আহে আহিব পাৰে দেন এটা কথা ব্লগটোত মই কি দেখাব পাৰিছোঁ গম নাপাওঁ কাৰণ কি আমাৰ মানে যে চব যিমান প্লেনিং আছিল গোটেই একদম বৰবাদ হৈ গ'ল বৰবাদ হোৱা কাৰণটো হ'ল কি মানে কাৰণ মানে কি আৰু একো নাই কাৰণ কি ৰণিতৰো গা বেয়া আৰু প্লাছ বহুত দূৰ হৈ যায় অহাৰ আছে আৰু ৰাস্তাৰ কণ্ডিশ্যন ইমান বেয়া কেনেকৈ যাম আৰু ইমান দূৰত চ' সেইকাৰণে একো নাই নেক্সট আপোনালোকক দেখাম তেতিয়ালৈকে এইটো ব্লগটো চাই কিনে আপোনালোকে সন্তুষ্ট থাকক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক সোনকালে কাৰণ কি 1K হ'ব আৰু জিচাছৰ ওচৰত প্ৰে কৰিছোঁ যাতে মোৰ সোনকালে 1Kটো আপোনালোকে কৰি দিয়ে আৰু 1Kটো কৰি দিয়ক দেন ধামাকা ব্লগ
আহিব তেনে আপোনালোকে 1K কৰি দিয়ক সোনকালে দেন চব ব্লগ ধামাকা হ'ব চব তো কালি ৰাতি আৰু কেথেড্ৰেলৰ পৰা আহি কিনে একদম ভিডিঅ' বনোৱা নহ'ল কাৰণ কি আমি হোটেলত যাই কিনে শুয়ে গ'লোঁ আৰু এইফালে বেমাৰী বহি আছে এইটো ইয়াৰ একদম ৰাতি অৱস্থা বেয়া জ্বৰ বমি চৰ্দি একদম অৱস্থা বেয়া চব মানে এতিয়া আমাৰ প্লেনে কেঞ্চেল হৈ গ'ল ক'ব গ'লে এতিয়া আমি মানে আকৌ চাগে ওচৰতে লাইটলুম যাম লাইটলুমৰ পৰা দেন ডাইৰেক্ট গুৱাহাটী এণ্ড ব্লগটো কি হৈছে ময়ো গম নাপাওঁ এইফালে আছে দিগন্ত এইফালে আছে এই আৰু আমি আছিলোঁ প্ৰকাশ হোটেল এণ্ড ৰেষ্টুৰেণ্ট দুইটা আমি ইয়াৰ পৰা যাওঁ লাইটলুম আপোনালোকক দেখাম এণ্ড লেটছ গ' চলো আৰু ব্লগটো অলপ চাগে দীঘল হৈছে হ'লেও আপোনালোকে যে এইখিনিলৈকে যোনে চাই আছে থেংক ইউ এণ্ড এতিয়া যাওঁ ব'লক তো আমি আহি পাই গ'লোঁ মানে এটা লাইটলুম ৰণীতহঁতে এতিয়ালৈকে আহি পোৱা নাই সেইটো মানে বহুত দূৰত আছে আৰু লাইটলুম কেনে লাইটলুম গ্ৰেণ্ড কেনিয়ন চলো এতিয়া আমি তলত নামি যাওঁ ইহঁতে আহি থাকক লাহে কাৰণ ৰাস্তাত বহুত ট্ৰাফিক লাগি আছে আৰু মানে আমি আগতে ওলাই আহিলোঁ আমি লাহে আহিছোঁ হ'লেও ইহঁতে আহি পোৱা নাই এতিয়া আমি ইয়াৰ পৰা মাৰিম জাপ চলো মাৰ বেছি ওখ হৈ গৈছে মাৰ এতে মাৰ এলাও আছে যাম মানে মা আছে মাৰ মাৰোগে জানা ইয়াক ইফালেদি নামাই দিছোঁ মই এতিয়া বেলেগ ফালেদি যাম ৰাস্তা ভাল চাই কিনে চুপচাপ না চলো লেটছ গ' বাবু কি খবৰ হা ব্লগ শ্লগ কেতিয়া আহিব তো আমি ধুনীয়াকৈ এতিয়া লাইটলুমৰ ভিউ চাই কিনে ৰখি আছোঁ আপোনালোকে চাওক ভিউটো 1 2 3 ৱাও গুৱাহাটী সে বহুত দূৰ এনেকুৱা ভিউত যেতিয়া বহি থাকিম কি লাগে আৰু কি ৰণেত কি কবি মজা না ৱাও কি কবি মনোজ ইমান ধুনীয়া ৱেডাৰ দৈ আমাৰ গুৱাহাটীত কি হৈছে কিমান ডিগ্ৰী চলি আছে কি জানো 33 আৰু এতে কপি আছো কপি কি ঠাণ্ডা লাগি আছে এতিয়া ইটোৰ পৰা জেকেট লগাই লৈছে মেৰিগ'ল্ড ৱাও খা মেৰিগ'ল্ড আৰু আমি একদম কোণাত ওচৰত আহি কিনে বহি আছোঁ মানে সিমান ওচৰত নহয় অলপ দূৰত বহি আছোঁ ধুনীয়াকৈ আৰু এই ইহঁত দুজন ফটো দুটাই এই ফটো উঠোৱাৰ কাৰণে বেগ লৈ গৈছে চা ইছ কি হ'ব চলো মই ইয়াতে বঢ়িয়া ফটো উঠিছোঁ আপোনালোকে যদি ফটোকেইটা চাব বিচাৰে দেন এইটো ইনষ্টাগ্ৰাম ID ডু ফ'ল' নকৰিব এইবিলাক মানুহ ফ'ল'টো ধুনীয়াকৈ কৰি দিয়ক আৰু তেতিয়াহে ভাল লাগে ন সেইকাৰণে ফ'ল'টো কৰি দিয়ক আছে ফ'ল'টো কৰি দিয়ক আৰু প্লাছ ইউটিউবত ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব কাৰণ কি 1K হ'ব আৰু বেছি নালাগে আৰু লাষ্ট 120 মান লাগে চাগে তো সোনকালে কৰি দিয়ক 1K দেন কি কৰি দিয়ক আৰু সেইখিনিতো কৰিব পাৰে কৰি দিয়ক চলো কৰি দিয়ক